নমস্কাৰ নিউজ অসম 24x7 এতিয়া বাতৰিলৈ মই ৰিকি বৰাই আপোনালোকক স্বাগতম জনাইছোঁ। এই মুহূৰ্তত দিব বিচাৰোঁ এটা বিগ ব্ৰেকিং নিউজ। বৰ্তমান অসমত কৰোণাত আক্ৰান্তকাৰী লোক নতুনকৈ 3জন আক্ৰান্ত হৈছে বুলি আমি জানিব পাৰিছোঁ। বৰ্তমান সময়ত অসমত 89 জনলৈ বৃদ্ধি পাইছে কৰোণা আক্ৰান্তকাৰী। ইয়াৰে 2জন প্ৰৱাসী আৰু 2জনৰ মৃত্যু হৈছে বুলি আমি জানিব পাৰিছোঁ। আৰু ইয়াৰ লগতে 41জন সুস্থ হৈ উঠিছে আৰু 44জন এতিয়াও এই ৰোগত সক্ৰিয় হৈ আছে বুলি জানিব পাৰিছোঁ। বৰ্তমান আপোনালোকক জনাব বিচাৰোঁ যে এটা বিগ ব্ৰেকিং নিউজ। 3জন নতুন লোক আক্ৰান্ত হৈছে কোভিড-19ত আৰু এই মুহূৰ্তলৈকে 89জন বৃদ্ধি পাইছে অসমত